নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই আজি আছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টৰে ফুলবাৰী অঞ্চলৰ 2 নং হাতীয়ামৰা গাঁৱত। আৰু ইয়াত আহি মই এটা কথা গম পালোঁ যে আজি 10-15 বছৰ আগৰ পৰাই ইয়াত বনৰীয়া হাতীয়ে সমগ্ৰ ৰাইজক বহুতো ক্ষতি কৰি আহিছে আৰু সেই সমস্যাটো বৰ্তমান সমাধান হৈছে। আৰু কেনেদৰেনো সমস্যাটো সমাধান কৰিলে ৰাইজে মিলি আৰু কেনেদৰে কোনেনো কৰিলে সমস্যাটো সমাধান, তাকে আপোনালোকক মই আজি দেখাম বুলি ভাবিছোঁ। আহকচোন আমি চাই লওঁ কোনেনো সমস্যাটো বা কেনেদৰেনো সমস্যাটো সমাধান কৰিলে। আহিছোঁ বাৰু আপোনালোকক দেখাম বুলিয়ে, কিন্তু ইয়াৰ পৰা অলপ দূৰ আছে, গতিকে খোজকাঢ়িয়ে যাব লাগিব কাৰণ ৰাস্তাটো বহুত বোকা আছে। দলং বনাই আছে বৰ্তমান। এইখন আজি 10-15 বছৰ আগত মই আহিছোঁ, তেতিয়া ইয়াত পুল নে কি বাঁহৰ দলং তেনেকুৱা কিবা ধৰণৰ আছিল। এতিয়া দলংখন বনাই দিছে, গতিকে বহুত ৰাইজৰ সুবিধা হ'ব। এইটো এটা ভাল কাম কৰিছে বাৰু। বাকী আমি যিটো ৰাস্তাই গৈ আছোঁ বহুত ৰাস্তাটো বেয়া, তাতে পাহাৰৰ কাষত অৰুণাচল সীমান্তত। এয়া বেয়া যদিও যিমান কষ্ট কৰি হ'লেও আপোনালোকক মানে দেখাব বিচাৰিছোঁ যে কেনেকুৱা পৰিস্থিতিত ইয়াৰ সমগ্ৰ মানুহখিনি আছিলে, কেনেধৰণৰ সমস্যা হৈছিল ইয়াত, কেনেকৈনো সেই সমাধান পালে, কি বস্তুনো সেইটো দেখাম বুলি ভাবিছোঁ। কি ক'ব, দেখাম বুলি ভাবিছোঁ আপোনালোকক। আহক। এইটো এটা বোলে এইটো এটা বোলে ৰাস্তা বনি আছে, ৰাস্তা বনিব এইটো আপোনাৰ অৰুণাচল যাব ন? এইটো ৰাস্তা এইটো অৰুণাচল ৰাস্তা যাব। এইটো এটা বনিছে নতুনকৈ, এইটো অৰুণাচল কেবিনত ওলাবগৈ। এইটো এটা ভাল কাম কৰিছে বাৰু। তাতে পাহাৰীয়া অঞ্চল, এইটো ৰাস্তা পদূলি বেয়া। এইফালে বাগান আছে ন? এইফালে আমি আহি পালোহি। আপোনালোকক যিটো বস্তু দেখাম বুলি ভাবি আছিলোঁ অথনিৰ পৰা, মানে দেখাম বুলি ভবা বস্তুটো জেগা পালোহি। আৰু এইকেইডাল দেখিছে আপোনালোকে, এই 3ডাল তাঁৰ। ভাবিছে চাগে এইকেইডাল তাঁৰ কিনো, কিন্তু এই দেখাত তাঁৰৰ নিচিনা লাগে এইকেইডাল, কিন্তু এই 3ডাল মানে তাঁৰকেইডালেই এই সমগ্ৰ ৰাইজক বহুতো কি কয় ৰক্ষা কৰি আছে বৰ্তমান এইকেইদিন। এতিয়া শুনিছোঁ বোলে আগতে যেনেদৰে আমি ৰাতি হ'লে শুওঁ, কিন্তু ইয়াৰ মানুহখিনি নুশুৱে। ৰাতি হ'লে আপোনাৰ জোৰ লাইট তেনেকৈ লৈ পেলাই বাহিৰলৈ ওলায়। ৰাতি হ'লে তেওঁলোকে পহৰা দি থাকিব লাগে, কাৰণ এই অৰুণাচল পাহাৰে সীমান্তত বৰ্তমান এই পাহাৰখন ওচৰতে আছে। এইখন পাহাৰ ঢুকি নাপাব কেমেৰা, কিন্তু বহুত এখন পাহাৰ, গতিকে ইয়াত মানুহখিনিয়ে বহুত সমস্যাত ভুগি আছিল। সঁচাকৈ এই 3ডাল তাঁৰ মাত্ৰ 3ডাল তাঁৰে ইমান প্ৰকাণ্ড হাতীক, যিটো হাতী বুলিলে আমি ভয় কৰোঁ, বনৰীয়া হাতীক মানে ৰখাই দিব পাৰে এই 3ডাল তাঁৰে। এইটো অৱশ্যে বহুত ভাল কাম কৰিলে। আৰু শুনিছোঁ ইয়াৰে সমাজ সেৱিকা যুগলতা বৰাই এই কামটো কৰিছে। যুগলতা শইকীয়া বৰাই এই কামটো কৰিছে। বহুতো ভাল কাম কৰিলে তেওঁ, কাৰণ এখন বোকা নদী আৰু পাভ নদী ওচৰতে আছে, আৰু এখন অৰুণাচল পাহাৰ। এই তাৰ পৰাই বনৰীয়া হাতীবোৰ নামি আহে ৰাতি হ'লে। আৰু এই যুগলতা শইকীয়া বৰা বাইদেৱে বহুতো ভাল কাম কৰিলে। এইটো এটা এখন কি পাভ নদী আৰু বোকা নদী, 2খন নদী ইয়াত যোগ হৈছে বৰ্তমান। এই আমি দেখাম বাৰু, যাব লাগিব। আৰু এটা কথা, শ্ৰীমতী যুগলতা বৰা বাইদেউ বিজেপি দলৰ মণ্ডল মহিলা মৰ্চাৰ বৰ্তমান সভানেত্ৰী। আপোনালোকে ভাবিছে চাগে এইখন জেগাতে অকল 3ডাল তাঁৰ দেখিছে, 3ডাল তাঁৰ এইখন জেগাই অকল হেৰি কৰিব, এই বুলি নহয়। এই 3ডাল তাঁৰ এনেদৰেই গোটেই সমগ্ৰ ফুলবাৰী অঞ্চলটো বেৰি আছে এনেকুৱাকৈ। ঝাটকা লাইন বুলি কয়, ঝাটকা লাইন, ঝাটকা দিব, ঝাটকা।
এনেদৰে পাভ নদী আৰু বোকা নদীৰ পাৰে পাৰে আমি ঘূৰিছোঁ, মানে দেখাব বিচাৰিছোঁ। এখন কি ৰিজাৰ্ভ? ৰঙা ৰিজাৰ্ভ। এখন ৰঙা ৰিজাৰ্ভ ওচৰতে আছে। সেইখন অৰুণাচল পাহাৰ। এনেদৰে পাহাৰ কাষতে ইয়াৰ পৰাই ৰাতি হ'লে বনৰীয়া হাতী আহি সমগ্ৰ ৰাইজক বহুতো অসুবিধাৰ সন্মুখীন কৰে। এয়া বোকা নদী আৰু পাভ নদী, দুইখন নদী এইখনত যোগ হৈছে। এইখন অৱশেষত এটা কথাই ক'ম যে এই সুন্দৰ পদক্ষেপটো লৈ চৰকাৰেও বহুত ভাল কাম কৰিলে আৰু ইয়াৰে সেৱিকা তথা যুগলতা বৰা বাইদেৱেও বহুত ভাল কাম কৰিলে। এনেদৰে যাতে আগলৈও সমাজসেৱা কৰি যাব পাৰে তাকে কামনা কৰিলোঁ। ভিডিঅ'টো ইমানেই আছিল। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নপাহৰিব। বাই।